ৰাতিপুৱা 5:05 বাজিছে। ফ'কাছ হয় ভাই 5:05। তো গুড মৰ্ণিং এভৰিৱান, সুপ্ৰভাত। আমি যাম আজি নগাঁও। তো ৰাতিপুৱা জল্দি উঠো। মই ব্ৰাছটো কৰা নাই, পটককৈ ব্ৰাছটো কৰি লৈ আৰু গা অলপমান ধুই কিনে নিয়মটো কৰি কিনে 2 মগমান ঢালি কিনে যাম নগাঁও। আমি মহামৃত্যুঞ্জয় টেম্পল আৰু এক জেগাত যাম, বৰদোৱা বুলি কয়, শংকৰদেৱৰ জন্মস্থান। তো তাতে যাম। তো আপোনালোক গাড়ীত লগ পাই আছোঁ। 20 minutes later. ইফালে প্ৰথম এটা ষ্টপ লৈছোঁ, ইফালে দোকানৰ ওচৰত। ডিকিত যে বহি আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে? প্ৰথম এক্সপিৰিয়েঞ্চ ন? নামটো কৈ দিয়া আকৌ তোমাৰ। ইফালে ধুনীয়া ধুনীয়া জেগাত গৰম গৰম চাহ। দুটাকে ডিকিত বহাই লৈছোঁ বঢ়িয়াকৈ। আপোনালোকে ইয়াতে আহিব পাৰে, খেতি নোপোৱাতে এটা ষ্টপেজ পায় লেফ্ট চাইড এইফালে। আমি ভিতৰে গাঁৱৰ ৰাস্তা দি গৈ আছোঁ আৰু বেছি দেৰি নাই, জাষ্ট 2 মিনিট পামে আৰু 750 মিটাৰ। A few moments later. তো আমি বৰদোৱা থান পালোঁ আৰু ভিতৰলৈ দেখাইছোঁ আপোনালোক। ইফালে ধুনীয়াকৈ জোতা চেণ্ডেলবোৰ থৈ দিছোঁ। থানালৈ সোমোৱা 3খন গেট আছে। এখন গেট আৰু দুখন গেট আছে। এইখন 3 নম্বৰ গেট। 1 নম্বৰ গেটখন এইফালে আছে আৰু 2 নম্বৰ গেট। মেইন গেটখন কোনটো? মেইন গেটখন এইফালে আছে, অকণ পিছফালেদি ঘূৰি আহিব লাগিব। পিছফালে ঘূৰি আহিব লাগিব। মোৰ ক'ব গ'লে এই থানখনলৈ প্ৰৱেশ কৰিবৰ কাৰণে 3খন দুৱাৰ আছে। 3খন দুৱাৰ। আমি আজি 3 নম্বৰখনৰ সৈতে প্ৰৱেশ কৰিম। তো 3খন গেট আছে। এইটো মেইন গেট নহয়, আপোনালোকে ইফালেদি গ'লে মেইন গেটটো পাব। এইটোৱে 3 নম্বৰ গেটটো। আপোনাৰ নামটো? মোৰ নাম পদ্ম কলিতা। পদ্মা কলিতা। ইয়াতে থাকে আপুনি? কেইবছৰ হ'ল আপোনাৰ? মোৰ 26 বছৰ। 26। এতিয়া সোমোৱাৰ লগে লগে এইটো দৃশ্য দেখা পাব আপোনালোকে গেটৰ পৰা। ছাইডত আছে কথা। সোমোৱা অহাৰ লগে লগে আপুনি এইখিনিত কুপন ল'ব লাগিব। ইয়াৰ পৰিৱেশটো চাওক, কি সুন্দৰ। এই অঞ্চলৰ বহুতকেইখন সমাজৰ ইয়াত নামঘৰ আছে। মানে ইয়াতে ঠিক এখন সমাজ নহয়, কেইবাখনো সমাজৰ নামঘৰ আছে বুলি মই শুনিছোঁ। এইটো এটা গেট। কাৰ্যালয় গৃহ। এইটো যোনটো আসন দেখিছে, ইয়াতে কিন্তু আপোনালোকে ধুতি নিপিন্ধাকৈ সোমাব নোৱাৰে। ইয়াতে ধুতি আনিহে মানে সোমাব পাৰিব। ইয়াতে লিখা আছে চব। ইয়াৰ পৰা ওলাই আহি আমাৰ এই ককাজন দেখিছে, তো ইয়াৰে বাসিন্দা। মানে ইয়াতে বহুত বছৰে ইয়াৰ পৰা আছিল, ইয়াতে আছে মানে। তো ইমানটো নাজানো ক'ত প্ৰথম কি কৰিব লাগে। তো তেখেতে আমাক মানে ঘূৰাই আছে, গাইড কৰি আছে। আৰু এইবোৰ নাগৰা নাম বজোৱা ইনষ্ট্ৰুমেণ্টবোৰ। এটা ওচৰতে ধুনীয়া এখন পুখুৰী আছে। পুখুৰীটোৰ নাম কি? হাতী পুখুৰী। হাতী পুখুৰী। ধুনীয়া পুখুৰী এটা যিমান ইয়াৰে মানে যোনটো বৰদোৱাৰ ভকতবোৰ আছে, তো ইয়াতে এইবোৰ গৃহ চব ইয়াতে থাকে পুখুৰীৰ ওচৰতে। গুৰু আসন। এইটো সোমাই যাব নোৱাৰে, সোমাই যোৱা পৰিছে। ডাঙৰ চাকৰি জ্বলি আছে, সেইটো হ'ল অক্ষয়বন্দী। গুৰু আসন ইয়াৰ পৰাই দেখাই দিছোঁ আপোনালোকক, চাই লওক। আৰু ইফালে এটা আছে, এইটো কি কবা? ভকতৰ আসন। এইটো ভকতৰ আসন। ইফালে নাম গাই আছে ভকতসকলে। ইয়াতে আপোনালোকে চাকি বন্তি দিব পাৰিব। ইয়াতে মানে পুস্তক লিখিছিল। এই গছটো যোনটো দেখিছে আপোনালোকে, ইয়াতে গুৰুজনাই আমাৰ শংকৰদেৱ ইয়াতে পুস্তক লিখিছিল বহি কিনে। আৰু এইখিনি আপোনালোকে পঢ়ি ল'ব পাৰে। ইয়াৰ বয়স প্ৰায় 600 বছৰ। মেইন গছটো এইটো, আৰু এইটো মানে তাৰ পুলিটো, আৰু চবতকৈ দীঘলচোন। পানী খোৱা কুঁৱাটো। শংকৰদেৱৰ যোনটো পানী খোৱা কুঁৱাটো ইয়াৰ পৰাই মানে লোৱা হৈছিল। মোৰ লগৰ ভাইটি হয়, সি 6টা ভিউৱাৰ্ছ লৈ পাই ডুবাই যাব ওলাইছে। এই চাওক, এইজন মানুহ। কি ধুনীয়া পৰিৱেশ ইয়াতে।
আৰু ইয়াতে বৰদোৱাত আহিলে মানে ইয়াতে এইখিনি গেষ্ট হাউচ দেখিছে আপোনালোকে ইয়াতে অকল থকাটোহে এটা ব্যৱস্থা আছে খোৱা লোৱাটো নিজে কিনিলে খাব পাৰে আৰু এটা ধুনীয়া পুখুৰী এটা আছে চাব পাৰে ওচৰলৈ গৈ আছোঁ এইটো দেখিব পাৰিছে আপোনালোকে যিটো পুখুৰী হয় আকাশী গংগা পুখুৰী ইয়াতে আপোনালোকে যিটো পুখুৰী দেখা পাই আছে এইটো 52 বিঘা মাটিৰে ইয়াতে মানে হেৰি কৰা আছিল কোনে বনাইছিলে এইটো কথা এইটো যেতিয়া পানী নাছিল গুৰুজনৰ ভকত বহুৱাই লৈ 7 দিন 7 ৰাতি নাম কীৰ্তন কৰি আকাশৰ পৰা গংগা নমাই আনিলে সেইকাৰণে তাৰ নাম হ'ল আকাশী গংগা সিফালে প্ৰজেক্ট হৈছে সিফালে ৱালৰ সিফালে 160 বিঘা মাটি আছে তাত কলাক্ষেত্ৰ হ'ব বনাই আছে এতিয়া বনাই আছে কলাক্ষেত্ৰ এটা নিৰ্মাণ কৰা হ'ব ইয়াৰ পৰা অলপমান দূৰ আছে এইখিনি যিটো পুখুৰী বনোৱা হৈছে 7 দিন 7 ৰাতিৰ ভিতৰতে মানে ইয়াতে নিৰ্মাণ কৰা হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াত আহি বহুত ভাল লাগিছে বহুত ভাল লাগিছে আহি পটককৈ লৈ লওঁ আৰু খোৱা অকণ কষ্ট কৰিব লাগিব প্ৰসাদ ভাগ ল'ব লগতে ৰখিবই লাগিব লাইনতো বহুত ইয়াত মানুহ চাব পাৰে ইয়াতে ইফালে মানুহবোৰ ইয়াতে আহিলে বনাই খাব পাৰে পিকনিকৰ দৰে আৰু নিজৰ বাচন বৰ্তন এইবোৰ আনি চব্জি কাটি ইয়াতে বনায় তো বৰদোৱা সত্ৰ চাই কেনে পালে এইখিনি আছিলে আৰু বহুত বস্তু এটা শিকিলোঁ দেখিলোঁ আৰু যোনটো শুনি আছিলোঁ ভিডিঅ'ত দেখি আছিলোঁ আজি সন্মুখত মানে ৰিয়েল লাইফত দেখা পালোঁ ভাল লাগিল